কিছুমান দফা বাকী আছে আৰু সেইটো প্ৰচেছত আছে গতিকে প্ৰচেছত যদি দীঘলীয়া কৰি দিয়ে সেইটো পোৱা নোপোৱা একে হয় সেইকাৰণে এটা সময়ত সেইটো সমাপ্ত কৰিব লাগে যে অকল বড়ো চুক্তি নহয় বিভিন্ন সময়ত চুক্তি কৰা হয় এই চুক্তিবিলাক যথা সময়ত বা দিয়াৰ এটা টাইম থাকে এই সময়ত সমাধান নকৰে বা চুক্তিটো ৰূপায়ণ নকৰে যাৰ কাৰণে সমস্যা হৈ জীয়াই থাকে গতিকে এই সমস্যাবিলাক সমাধান কৰিব লাগে সেইটো মই অনুৰোধ কৰিছোঁ এটা পলিটিকেল কুৱেশ্যন যেহেতু আৰু প্ৰায় আমাৰ পিছতে অসমত 26 পৰিকল্পনা কি UPPL দল হিচাপে আমাৰ BTCৰ 15টা সমষ্টিত আমি পুৰা দমত কাম কৰি আছে আমাৰ দলৰ দায়িত্ব থকা আমাৰ বিভিন্ন দায়িত্ব থকা বিষয়ববীয়াসকল কৰ্মকৰ্তা কাৰ্যকৰ্তাসকল ৰাইজৰ লগত আলোচনা বিলোচনা চলি আছে আৰু ৰাইজেও বিচাৰিছে যে UPPL দলে 15টা সমষ্টিত খেলিব লাগে শক্তিশালী ৰূপত মানে ৰাজনৈতিকভাৱে কাম কৰিব লাগে কাৰণ শান্তি প্ৰতিষ্ঠা কৰাটো UPPLৰ মডেল এই অঞ্চলৰ জাতি জনগোষ্ঠীক একেলগে লৈ আগবাঢ়ি যোৱাটো UPPLৰ মডেল আৰু সকলোকে ন্যায় প্ৰদান কৰা ভূমিৰ অধিকাৰৰ পৰা বিভিন্ন শিক্ষাৰ অধিকাৰ প্ৰদান কৰাৰ কাৰণে কাম কৰাটো মডেলটো প্ৰথমতে UPPLে আৰম্ভ কৰিছে তো সেইকাৰণে আজি বিচাৰে যে UPPLে কাম কৰিব লাগে কিন্তু 26ৰ নিৰ্বাচন অসমৰ নিৰ্বাচন গতিকে অসমত যোৱা সময়ত বিভিন্ন দলৰ চৰকাৰ আহিছে NDA চৰকাৰ চলি আছে য'ত আমিও অংশীদাৰ আছোঁ এই সময়ত বিভিন্ন কাম কাজবিলাক হৈ আছে কিন্তু এতিয়াও অসমৰ 140টা জনগোষ্ঠীয়ে সুখী নহয় যিসকল সুখী নহয় এইসকলে কিয় সুখী নহয় যিসকলে কিবা এটা পোৱা নাই বুলি ভাবিছে কিয় পোৱা নাই এই কথাবিলাক আমি আলোচনা কৰিব লাগিব মিত্ৰতাৰ কাৰণে আমি আমাৰ অহা 30 আৰু 31 তাৰিখত আমাৰ অধিৱেশন আছে সেই অধিৱেশনত আমাৰ অলৰেডি কমিটি আছে কমিটিয়ে বিভিন্ন লগত কথা বাৰ্তা চলি আছে আমি এটা সিদ্ধান্তত উপনীত হ'ম